নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ সৰু অকণমানি ইউটিউব চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। যিহেতু কৰ্মব্যস্ততাৰ মাজত কোনো ধৰণৰ ভিডিঅ' কৰিব পৰা নাই বা তেনেকুৱা ভিডিঅ' কোনো ইউটিউবত আপলোড কৰিব পৰা নাই। আৰু বৰ্তমান নিশা 1 বাজিছে, ডিউটি শেষ হৈছে। ডিউটি শেষ হোৱাৰ পাছত মনত পৰিলে এটা ভিডিঅ' আগবঢ়াওঁ আপোনালোকলৈ। ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ব, যিহেতু মই অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত, অসমীয়া লোকবাদ্যসমূহৰ লগত জড়িত হৈ আছিলোঁ আৰু এতিয়াও তেনেদৰে সময় মিলাই কিছুমান কাম কৰিব বিচাৰোঁ। সেয়েহে ভাবিলোঁ আগতে এটা মোৰ ভিডিঅ' সম্পাদনা কৰি থোৱা আছে, এই ভিডিঅ'টো আজি ইউটিউবত আপলোড কৰিম, আপোনালোকে চাব। গতিকে ভিডিঅ'টো যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব। অসমৰ যিবিলাক লোকবাদ্য আছে, যি লোক সংস্কৃতিৰ লগত জড়িত যিখিনি বাদ্য আছে, গোটেই বাদ্যখিনি বজাব চেষ্টা কৰিছোঁ। গতিকে এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। থেংক ইউ।